বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম BA আৰু BCom কমপ্লিট কৰি চাকৰি কেনেকৈ পাব পাৰি বেছিক প্ৰিপাৰেশ্যনৰ কথা কওঁ আগতে ফাৰ্ষ্ট থিং হ'ল আপুনি নিজৰ যিমানখিনি চাৰ্টিফিকেটছ আৰু ডকুমেণ্টছ আছে গোটেইখিনি এটা ভাল লেডাৰ বাউণ্ড ফাইল কভাৰত ভৰাই থ'ব লাগে যোনটো পিছত আমাৰ কামত আহিব তাৰপিছত আমাৰ লগত এখন পেন কাৰ্ড আৰু এখন ভোটাৰ কাৰ্ড আৰু তেনেধৰণৰ ফটো আইডেণ্টিফিকেশ্যন থকাটো উচিত চাকৰি বিচৰাৰ আগতে সবতছে ইম্পৰ্টেণ্ট হ'ল আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত গৈ এখন এমপ্লয়মেণ্ট ID কাৰ্ড বনোৱাব লাগে তাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে এটা এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ থাকে গুৱাহাটীত এইটো ৰিহাবাৰীত আছে তাতে আমি গৈ নিজৰ ডকুমেণ্টছখিনি দি এখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ID কাৰ্ড বনোৱাটো একদম ইম্পৰ্টেণ্ট নিউজ পেপাৰ পঢ়িব লাগে যেনে আসাম ট্ৰিবিউন আৰু অসমীয়া প্ৰতিদিন পঢ়ি পেলাই আমি কি জব অপেনিংছ আছে এইখিনি গম পাই থাকিব পাৰোঁ তাৰ লগতে আৰু এখন নিউজ পেপাৰ আছে যোনটোৰ কথা সবেই নাজানে সেইখন হৈছে এমপ্লয়মেণ্ট নিউজ এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে উলিয়ায় আৰু এইখন পঢ়াটো খুবেই উচিত জব বিচৰা ফাৰ্ষ্ট ষ্টেপটো হ'ল আমি এখন বায়'ডাটা বনাব লাগে বায়'ডাটাখন এনেকুৱা ডকুমেণ্ট য'ত আমাৰ সব ইনফৰমেশ্যন থাকে আৰু জেনেৰেলি এখন 2 পেজৰ হয় বায়'ডাটা আমি অফলাইন আৰু অনলাইন বনাব পাৰোঁ অনলাইন বনাবলৈ PDF মেকাৰ বুলি এটা এপ আছে যোনটো এণ্ড্ৰইড এপ ষ্ট'ৰৰ পৰা আমি ডাউনলোড কৰিব পাৰোঁ তাৰপিছত আমি নিজৰ জব প্ৰফাইলটো shine.com বা monster.com এনেকুৱা টাইপৰ ৱেবছাইট তাত গৈ খুলিব লাগে তাৰপিছত আমি ছফ্ট কপিৰ বায়'ডাটাটো সেই ৱেবছাইটটোত আপলোড কৰিব পাৰোঁ জব বিচাৰিবলৈ আমি OLX বা কুইকাৰ বা তেনেধৰণৰ ছাৰ্ভিচো ইউজ কৰিব পাৰোঁ কি জব কৰিম আৰু কেনেকুৱা চেলাৰী পেকেজ থাকিব তাৰ কাৰণে আমি গুগলত চাৰ্চ কৰিব পাৰোঁ তাৰ পৰা আমি গোটেইখিনি ইনফৰমেশ্যন পাম প্ৰাইভেট জবছ কৰিলে এক্সপিৰিয়েঞ্চো হয় আৰু লগতে আমি কুইকলি অলপ ইনকামো আৰ্ণ কৰিব পাৰোঁ গভৰ্ণমেণ্ট জব পাবলৈ হ'লে আমি কম্পিটিটিভ এক্সামছ ক্ৰেক কৰিব লাগিব কম্পিটিটিভ এক্সামত ছাকচেছফুল হ'বলৈ বহুত টেকনিক আছে কিন্তু সবতছে ইম্পৰ্টেণ্ট হ'ল প্লেনিং আৰু ডেইলি প্ৰেক্টিছ আমি ৰুটিন বনাই 1 year মান আগৰ পৰাই প্ৰিপাৰেশ্যন চলাব লাগিব আমি কোনটো এক্সাম দিওঁ বহুত ধৰণৰ গভৰ্ণমেণ্ট এক্সামছ আছে যেনে SSC যাৰ ফুল ফৰ্ম হ'ল ষ্টাফ চিলেকশ্যন কমিশ্যন য'ত চেণ্ট্ৰেলৰ চাকৰি পোৱা যায় IBPS পৰীক্ষা মানে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন য'ত বেংক PO হিচাপে পাব পাৰি জব RRB ৰেলৱেজৰ পৰীক্ষা হয় য'ত আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আগত চাকৰি কৰিব পাৰোঁ লগতে UPSC APSC পাব্লিক ছাৰ্ভিচ কমিশ্যনছবোৰৰ কাৰণে আমি জব প্ৰিপাৰেশ্যন কৰিব পাৰোঁ ইয়াৰ লগতে আমি ষ্টেট গভৰ্ণমেণ্ট যেনেকৈ দিছপুৰ ছেক্ৰেটেৰিয়েট DC অফিচ কোৰ্ট হাইকোৰ্ট এই সকলোতে জব কৰিব পাৰোঁ আমাৰ নটিফিকেশ্যনবোৰ চালে জনা যাব নিউজ পেপাৰত পঢ়িলে যে গভৰ্ণমেণ্ট জব প্ৰতি মাহে 3-4টা ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছত ওলাই থাকে তাৰ কাৰণে আমি সপ্তাহত 3-4 দিন নিউজ পেপাৰ পঢ়িব লাগিব আৰু অনলাইনো চাৰ্চ কৰিব লাগিব সবতছে ইম্পৰ্টেণ্ট হৈছে আমি টাইম কেনেকৈ মেনেজ কৰোঁ টাইম মেনেজ কৰিবলৈ আমি এটা ষ্ট্ৰিক্ট শ্বিডিউল ফ'ল' কৰিব লাগিব লগতে আমি GKটো নিজৰ ষ্ট্ৰং কৰিব লাগিব আৰু ওৱান অফ দ্য ইম্পৰ্টেণ্ট থিংছ ইজ ডেট আমি ৰাতিপুৱা একেবাৰে সোনকালে উঠিব লাগিব মৰ্ণিং সোনকালে উঠিলেহে দিনটো ভালকৈ ষ্টাৰ্ট কৰিব পাৰি দুটা টিপছ মই দিব বিচাৰোঁ ষ্টুডেণ্ট হ'লে ব্ৰাহ্মী শাক খাব লাগে আৰু লগত গাখীৰ খাব লাগে ব্ৰাহ্মী শাক এটা মেমৰি বুষ্টাৰ হয় যোনে পঢ়াত বিৰাট শক্তি দিয়ে কেতিয়াবা এনেকুৱা হয় যে আমাৰ হায়াৰ ষ্টাডিজ কৰিবলৈ মন থাকে আৰু আমি ফুল টাইম জব কৰিব নিবিচাৰোঁ BA বা BCom কমপ্লিট কৰি আমি পাৰ্ট টাইম জবো বিচাৰিব পাৰোঁ পাৰ্ট টাইম জবৰ চেলাৰী কম হয় কিন্তু আমি পঢ়িবলৈ টাইম পাওঁ কল চেণ্টাৰত আমি পাৰ্ট টাইম জব কৰি 8 to 10,000 ইনকাম আৰামছে আৰ্ণ কৰিব পাৰোঁ লগতে আমি যিকোনো এটা কোচিং চেণ্টাৰত ফেকাল্টি হিচাপেও কাম কৰি এটা মডেষ্ট চেলাৰী আৰ্ণ কৰিব পাৰোঁ ইয়াৰ লগতে আমি অনলাইন শ্বপিঙৰ ডেলিভাৰী পাৰ্চনেল হিচাপে কাম কৰিও মানি আৰ্ণ কৰিব পাৰোঁ স্কিল ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়া দৰে ইনিচিয়েটিভ গভৰ্ণমেণ্টে আৰম্ভণি কৰিছে সেই তাৰে ৱেবছাইটত আমি গৈ পেলাই আমাৰ নেচেচাৰী ইনফৰমেশ্যনটো ল'ব পাৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিবলৈ নাপাহৰিব আমি এনেকুৱা ভিডিঅ' লৈ আপোনাৰ আগলৈ আৰু আহি থাকিম ট্ৰু ইণ্ডিয়ান পেট্ৰিয়ট চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক থেংক ইউ ছ' মাছ ফৰ ৱাচিং